হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভালেই নহয়নে? আজি মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ পাকঘৰত আছে কাচকল। মই আজি এটা ৰেচিপি বনাম, সেইটো হৈছে কাচকলৰ চপ বা কাচকলৰ বৰ বুলিও ক'ব পাৰিব। তাৰ বাবে মই কাচকল লৈছোঁ। মই দুটা কাচকল লৈছোঁ। আপোনালোকে নিজৰ আন্দাজমতে লৈ ল'ব। কাচকলখিনি মই এনেদৰে সিজাই লৈছোঁ। তাৰপিছত অলপমান পিঁয়াজ, ধনিয়া পাত আৰু আপোনালোকে যদি জলকীয়া খায় জলকীয়া দিব পাৰে, আৰু যদিহে নাখায় তেনেহ'লে জলকীয়া নিদিলেও হ'ব। এতিয়া মই ইয়াতে পিঁয়াজ আৰু ধনিয়া পাতখিনি দি লৈছোঁ। তাৰপাছত আন্দাজমতে নিমখ আৰু হালধি অকণমান দি ল'ব। ধুনীয়াকৈ এইখিনি একদম মিহি হোৱালৈকে ধুনীয়াকৈ সানি ল'ব, যাতে গোটা গুটি হৈ নাথাকে। তেতিয়া খাবলৈ বৰটো খুব ধুনীয়া হ'ব। তাৰপিছত এইফালে লৈছোঁ দুখন মেৰিগ'ল্ড বিস্কুট। মেৰিগ'ল্ড বিস্কুট দুখন ধুনীয়াকৈ মিহিকৈ ভাঙি ল'ব গুড়ি কৰি। মই এটা বাতিৰে এনেদৰে গুড়ি কৰি লৈছোঁ। এয়া চাওক, ধুনীয়া গুড়ি হৈ গ'ল। তাৰপাছত এইফালে মই সানি থোৱা কাচকলখিনি ধুনীয়াকৈ আকাৰ দি ল'ম। আপোনালোকে যেনেকুৱাই আকাৰ দি লয় তেনেদৰেই দি ল'ব পাৰে। মই ধুনীয়াকৈ এনেদৰে চপ বনাইছোঁ, যিহেতু অকণমান ডাঙৰ ডাঙৰকৈ বনাইছোঁ। এয়া চাওক, মই ধুনীয়াকৈ আকাৰ দি লৈছোঁ। আপোনালোকে বলৰ আকাৰো দিব পাৰে বা নিজৰ ইচ্ছামতে আপোনালোকে যেনেদৰে ভাল পায় এনেদৰে বনাই ল'ব পাৰিব। মই গোটেইখিনি এনেকৈ বনাই ল'ম। এইখিনি মই বনাই ল'লোঁ। এতিয়া মই কৰিম আপোনালোকৰ যিখিনি মই বনাই লৈছিলোঁ বিস্কুটৰ গুড়ি, তাত মই ধুনীয়াকৈ ওপৰত এনেদৰে বিস্কুটৰ গুড়িখিনি ধুনীয়াকৈ লগাই এইফালে তেলত মই দি দিম। তেলত মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। এয়া চাওক, হৈ গ'ল কাচকলৰ গৰম গৰম চপ বা কাচকলৰ বৰ। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাব পাৰে। খুব ধুনীয়া এই ৰেচিপিটো। সন্ধিয়া চাহ কাপৰ লগতো খাব পাৰিব অথবা আপোনালোকে ভাতৰ লগতো খাব পাৰিব। আজিলৈ আহিছোঁ।